Good morning everyone. Assalamualaikum. আপোনালোক সকলো কেনে আছে? আশা কৰোঁ বহুত ভালে আছে বুলি। ময়ো ভালে আছোঁ। আপোনালোক সকলোকে মমছন হেপী লাইফৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া হৈছে ৰাতিপুৱা 7টা। পুৱাৰ পৰা উঠিয়ে গম পালোঁ বৰষুণ পৰি আছে। ভিতৰৰ পৰা ইমান গম পোৱা নাযায়, কিন্তু বাহিৰত ওলাই দেখা পালোঁ বৰষুণ কিনকিনীয়া বৰষুণ পৰিয়ে আছে। মাজতে 2-3 দিনমান বৰষুণ পৰা নাছিলে। ভাবিছিলোঁ ৰ'দ দিছে যেতিয়া বানপানীৰ সমস্যা অকণমান কমিব বুলি। শুনিছিলোঁ অত পানী অকণমান কমি আহিছে বুলি, কিন্তু এতিয়ালৈকে সম্পূৰ্ণ কমা নাই। মানুহৰ ঘৰ বাৰীত এতিয়া পানী আছেই, বাট এতিয়া যেনেকুৱাকৈ বৰষুণ দি আছে আকৌ বানপানীৰ সমস্যা আৰু বাঢ়িবহে যেন পাইছোঁ। গতিকে আহকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ। এইটো হৈছে প্ৰায় 3 দিনমান আগত গুৱাহাটী যোৱা হৈছিলে। এয়া চাওক, ৰাস্তাৰ কাষত গোটেই ৰাস্তাত এটা ছাইড ব্লক কৰি দিয়া হৈছে। এটা ছাইডত অকল মানুহৰ শিবিৰ আৰু এয়া চাওক, পানী একেবাৰে ৰাস্তা পাওঁ অৱস্থা হৈছে। মানুহ ঘৰ বাৰী এৰি ক'ত যাব, কি কৰিব, এনেকুৱা অৱস্থা হৈছে। গৰু ছাগলী মানুহ ধুনু চব একে জেগাতে থাকিব লগা হৈছে। এয়া অৱশ্যে বহুত দুখৰ কথা, কিন্তু কি কৰিব, উপায় নাই। মোৰ ল'ৰাই পূৰা মাতি আছে এইফালে মই ভিডিঅ' কৰি থাকাত। এয়া চাওক, পানী একদম ৰাস্তা পাওঁ অৱস্থা হৈছে। ৰাস্তাতেই থোৱা হৈছে গাড়ী মটৰ, ৰাস্তাতে চব গৰু ছাগলী মানুহ ধুনু ঘৰ বাৰী চব। মানুহে যিমান সম্ভৱ আৰু বস্তুবিলাক আনি ৰাস্তাতে থাকিব লগা হৈ আছে আজিকালি। এই জেগাখিনি হৈছে বেবেজীয়া। এয়া চাওক, চব পানী আৰু পানী। পানীৰ তলত মানুহৰ খেতি বাতি, পথাৰত কিবা কিবি কৰিছিলে, ধান চান, এইবিলাক চব পানীৰ তলত ডুব গৈছে। এয়া চাওক, গোটেই পথাৰ লৈ একদম অকল পানীয়ে দেখা গৈ আছে। এনেকুৱাকৈ আমি গৈ যেতিয়া 4 লাইন পালোঁ। 4 লাইন পোৱাৰ পিছত আপোনালোকে সেই দৃশ্যটো চাই আচৰিত হ'ব। যোনে এইটো ৰাস্তা দি গৈছে অৱশ্যে গম পাইছেই, কিন্তু কিছুমান মানুহে হয়তো যোৱা নাই, সেইসকলে চাবলৈ পাৰিব 4 লাইনৰ কি অৱস্থা হৈছে। এয়া চাওক, 4 লাইনতো অকল শিবিৰ মানুহবিলাক থাকিবলৈ আৰু জেগা নোপোৱা হৈছে, গতিকে 4 লাইনতে শিবিৰ পাতিছে। এয়া চাওক, এটা ৰাস্তা ডাইৰেক্ট ব্লক কৰি দিয়া হৈছে আৰু এটা ৰাস্তাৰে অহা যোৱা কৰি আছে গাড়ীবিলাক। মানুহৰ থকা খোৱা চলা ফুৰাৰ কাৰণে এটা ৰাস্তা ব্লক কৰি দি আৰু এটা ৰাস্তাতহে মানুহে অহা যোৱা কৰি আছে। এনেকুৱাকৈ যেতিয়া মানুহবিলাক ৰাস্তাত থাকিব লগা হয়, তেতিয়া আমাৰ বহুত ভয় লগাৰো কথা থাকে ইয়াত। কাৰণ সৰু বাচ্ছা কিছুমান আছে, দৌৰা কৰি থাকিব। সৰু বাচ্ছা বুজি নাপাব, তেতিয়া আৰু গাড়ী মটৰৰ কথা তলতো পৰি যাব পাৰে, সেইকাৰণে ভয় লাগে। গতিকে আমি যিমান পাৰোঁ সাৱধান হৈ থাকিব লাগে। আৰু পানীৰ সমস্যা কেনেকৈ সমাধান হ'ব, সেই গতিকে আমি চৰকাৰক আহ্বান জনাব লাগে। গতিকে এয়া চাওক, মানুহৰ শিবিৰ, মানুহবিলাক এনেকৈ থাকিছে, খাইছে, বৈছে। মানুহৰ বহুত অসুবিধা হৈ আছে, কি কৰিব আৰু উপায় নাই। আমি নিজে যথেষ্ট সাৱধান হৈ থাকিব লাগে আৰু পৰিষ্কাৰ হৈ থাকিবলৈ চেষ্টা কৰিব লাগে যিমান পৰা যায় আৰু যিমান সম্ভৱ। গতিকে এনেকুৱা পৰিৱেশত যাতে কাৰো থাকিব নালাগে, সেয়াই কামনা কৰিছোঁ। আৰু চৰকাৰলৈ এটাই আহ্বান, যাতে চৰকাৰে অতি সোনকালে ব্যৱস্থা কৰে, বানপানী যাতে এনেকুৱাকৈ নহয়। অকণমান বৰষুণ দিলেই বানপানী হৈ যায়, বিশেষকৈ গুৱাহাটীত হয়। গতিকে এয়া চাওক, 4 লাইনৰ অৱস্থা, গোটেই ৰাস্তালৈ শিবিৰ আৰু এটা ছাইড ব্লক কৰি দিয়া হৈছে আৰু এটা ছাইডেহে চব গাড়ী মটৰবোৰ অহা যোৱা কৰি আছে। গতিকে ভিডিঅ'টো চাইতো ভাল নালাগিব, যিহেতু এইটো এটা দুখ লগা ভিডিঅ' হয়। তথাপিও আপোনালোকে শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছসকলৰ লগত, সকলোৱে চাব পাৰিব। আৰু আমি নিজে যিমান সাৱধান হৈ থাকিব লাগে, যিমান পৰিষ্কাৰ হৈ থাকিব লাগে, সেইখিনি যাতে আমি সকলোৱে থাকোঁ, তাৰেই কামনাৰে ভিডিঅ'টো সামৰণি মাৰিলোঁ।